Hello guys, welcome back to my YouTube channel Assam Rocks New Look. So guys, আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছো। তো বহুদিনৰ পৰা এটা মনত ভাবি আছিলোঁ যে হৰগৰি মন্দিৰলৈ এবাৰ যাম। সদায় কিবা নহয় কিবা এটা প্ৰব্লেম চলি থাকে, কামৰ প্ৰেছাৰ বা অন্যান্য বেলেগ প্ৰেছাৰৰ কাৰণে যাব পৰা নাছিলোঁ। আজি হঠাৎ ওলাই দিলোঁ বোলে ছানডে বুলি, বলক হৰগৰি মন্দিৰৰ পৰা এপাক আহোঁ। গোটেইকেইটাকে ক'লোঁ, বাচ্চাকেইটাও আৰ্ট স্কুলৰ পৰা আহি ৰেডি হ'ল সিহঁতেও। তো বলকচোন বলক, মন্দিৰৰ কিছু দৃশ্য আপোনালোককো দেখাওঁ, বলক। এইটো গুৱাহাটীৰ পৰা ধৰি লওক আপোনাৰ হাৰ্ডলি 35 to 40 কিলোমিটাৰমানৰ ভিতৰত হৈ যাব। গুৱাহাটী আপোনাৰ যোনটো হাজো ৰোড আছিলে, হাজোৰ ফালে গৈ, হাজো পাবগৈ নালাগে বাৰু, আপোনাৰ দদৰাৰ পৰা ভিতৰে সোমাই যাব পাৰি। গাঁৱৰ পৰিৱেশ চাওক নাই, গাঁৱৰ ভিতৰে গৈ কিনে মন্দিৰটো পায়। বহুত ধুনীয়া পৰিৱেশ হয়, চাওক নাই, বহুত ধুনীয়া পৰিৱেশ। মাজে মাজে আপোনাৰ সৰিয়হৰ খেতি। এই ল'ৰাজনক চাওক, সি মাজতে বাইকে ৰখাই দিলে। উপায় নাই, গাঁৱত এইটো চলিবই, কাৰণ ইয়াততো ট্ৰেফিক নাই ন। ব'লক, এইখন গাঁৱৰ ভিতৰে গৈ, আমাৰ অকণমান ৰাস্তাটো ভুল হৈছিলে বাৰু, যিয়ে নহওক বাৰু সুধিলোঁ, তাত সুধোঁতে আমাক জনাই দিলে। আগত এজন দোকানীয়ে ক'লে যে এনেকৈ গৈ কিনে ৰাইট চাইডে টাৰ্ণ ল'ব লাগিব। হয়, এতিয়া আমি ৰাইট চাইডে এনেকৈ টাৰ্ণ লৈ চাগে এইবাৰ পাই যাম। নাই, এবাৰ সুধি লোৱাটো ভাল হ'ব, কনফিউজ হৈছোঁ মানে। এইটোৱে হয়। এতিয়া আমি অৰিজিনেল যোনটো হৰগৰি মন্দিৰলৈ যোৱা ৰাস্তাটো যে, সেইটো ৰাস্তাত উঠিলোঁ। বহুত ভাল লাগিছে কিন্তু পৰিৱেশটো ধুনীয়া, পূৰা গাঁৱৰ মাজে মাজে গৈ সেই মন্দিৰটো পাইগৈ। ফাইনেলি আমি আহি হৰগৰি মন্দিৰৰ গেট পাই গ'লোঁ। চাওক, আগত ইমান ধুনীয়া গাঁৱলীয়া পৰিৱেশ, বহুত ভাল লাগে। আপোনালোকে কেতিয়াবা আহিবচোন ইয়ালৈ, ভাল পাব পৰিৱেশটো। আৰু এতিয়া পিকনিকৰ ছিজন ন, কেতিয়াবা যদি পাৰে নিজৰ ফেমিলিক লৈ ইয়াতে আহিলে, মন্দিৰ দৰ্শনো কৰিলে, আৰু লগতে ওচৰতে কিছুমান ধুনীয়া ঠাই আছে, তাত বহি এসাঁজ খাই দিলে। ইয়াত ফাইনেলি মন্দিৰটো পাই গ'লোঁ। এইটো মন্দিৰ একচুৱেলি হৰগৰি মানে মহাদেৱ আৰু পাৰ্বতীৰ স্থান বুলি কয়। বহুত পুৰণা হয় একচুৱেলি। মন্দিৰটো বনাইছে নতুনকৈ, কিন্তু তাৰ ভিতৰত যোনটো অৰিজিনেল শিৱৰ পাথৰটো যে আছে আৰু শিৱলিংগ, সেইটো বহুত পুৰণি হয়। বহুতৰ পৰা শুনি আছিলোঁ, আজি আহিলোঁ নিজে, বহুত ভাল লাগিলে। আমাৰ গোটেইকেইটা গাড়ীৰ পৰা নামিলে এতিয়া। চাওক, টিকলিৰ লগত আমাৰ গণেশ বিন্দুক পূৰা যুদ্ধ কৰি আছে। বলক, এতিয়া মন্দিৰৰ কিছু দৃশ্য আপোনালোকক দেখাওঁ। বনাই আছে মন্দিৰটো বাহিৰখিনি। মোৰ হিৰো হৰ্ষু। সেইফালেও এটা গেট আছে আপোনাৰ। ইয়াতে চাগে কিবা বিয়া চলি আছে নেকি, মানে ইয়াত বিয়া চিয়া এইবিলাকো মানে কিছুমানে মন্দিৰতে বিয়া পাতি লয়, সেইটো সুবিধাও আছে ইয়াতে। চাওক পৰিৱেশটো চাওকচোন, পুখুৰীটো মন্দিৰৰে হয়।
মানে আহিলে আপুনি এখন বেলেগ দুনিয়াত সোমোৱা যেন লাগিব যে বাহিৰা চিন্তা একো নাহে ইয়াত আহিলে বহুত শান্তি পাব এতিয়া বলকচোন চাকি ধূপখিনি জ্বলাই লওঁ মানে ইমান ভাল লাগে মনটোৰ পৰিৱেশটোত থাকি চাৰিওফালে আপোনাৰ মন্দিৰৰ টিলিঙা বাজি আছে আপোনাৰ যাত্ৰীবিলাক আহি আছে এয়া মোৰ ৱাইফে এতিয়া চাকি লগাব এই টিকলিক চাওক তাই ধূপ জ্বলাইছে মানে ফুলজাৰি এনে ধূপ তাই ধৰিবই পৰা নাই চাকি ধূপ লগাই বলকচোন আপোনালোকৰ মন্দিৰৰ ভিতৰৰ অংশটো দেখুৱাই দিম যোনটো অৰিজিনেল পুৰণি শিৱলিংগ হয় সেইটো আপোনালোকক অকণমান দেখুৱাই আছোঁ এই ককাজন বহু বছৰ ধৰি এই মন্দিৰৰ লগত জড়িত ময়ো একেলগে ধূপকাঠিখিনি জ্বলাই লৈছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আমাৰ লগতে যেন সকলোৰে ভালে কৰক ভালে কুশলে ৰাখক চবকে ইয়াত ধূপখিনি জ্বলাই দিলোঁ আমাৰ টিকলিক চাওক তাই মানে এখন বেলেগ দুনিয়াত গুচি যায় মানে মাতিলেও আহিব নোখোজে মানে বেলেগ ফূৰ্তি পায় তাই বহুত ফ্ৰী পায়তো ইয়াতে ওলাই আহি এয়া আমাৰ যিটো অৰিজিনেল শিৱলিংগ মানে বহুত 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 মানে বহুত বছৰ পুৰণি হয় এইটো অৰিজিনেল হয় ইয়াৰে ওপৰতে মন্দিৰটো বনাইছে ইয়াতে পূজা চাকি আপুনি পূজা ধূপ ধূনা এইবিলাক আমি জ্বলালোঁ জয় ভোলেনাথ জয় ভোলেনাথ জয় ভোলেনাথ তো আহিবচোন কেতিয়াবা ভাল লাগিব এতিয়া মন্দিৰৰ কামখিনি চলি আছে বাৰু তথাপিও যোনটো অৰিজিনেল শিৱলিংগ হয় সেইটো ইয়াতে পূজা অৰ্চনাবিলাক হয় কিন্তু চাকি কিন্তু বাহিৰতে জ্বলাব দিয়ে ইয়াতে জ্বলাব নিদিয়ে তো সেৱাভাগ লৈ লওঁ